Hello everyone, welcome back to my another video. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল বা বেয়া কাৰণ পূজা আহিছে আৰু বতৰটো এনেকুৱা বৰষুণ দি আছে আজিও বৰষুণ দি আছে এয়া চাই লওক বৰষুণীয়া বতৰ তথাপি মই যাব ওলাইছোঁ ফেন্সি নাজানো কি পাওঁ কি নাপাওঁ কিমানখন দোকান খোলা থাকিব কিমানখন নাথাকে তথাপি যাব ওলাইছোঁ এতিয়া ফেন্সি যিহেতু মাজত মাত্ৰ আৰু 3 দিন আছে আজি 5 তাৰিখ গতিকে যাব ওলাইছোঁ ফেন্সি আৰু কি কালেকশ্যন আছে সকলোখিনি আপোনালোকক দেখাম যদিহে দোকান খোলা থাকে আৰু যদি নাথাকে তো এতিয়া যাম বাৰু ফেন্সিলৈ পিছে এটা কথা হ'ল এই বৰষুণৰ দিনত বেলেগ কাপোৰ কিনাতকৈ ৰেইনকোট এটা পিন্ধাই ভাল এণ্ড মই ভাবিছোঁ তাকে কি ৰেইনকোটে কিনি লওঁ নেকি ফেন্সিৰ পৰা গোটেই 5 দিন পিন্ধাকে ষষ্ঠীৰ পৰা একেবাৰে দশমীলৈকে যি দেখিছোঁ ৰেইনকোট পিন্ধিয়ে চাব লাগিব যেন পাইছোঁ পিছে বৰ কৈ আছিল একেদিন ৰ'দ দিওঁতে সেইকাৰণে এতিয়া লুকাই চাই আছে সূৰ্যদেৱে হাঁহি আছে যে এতিয়া বৰ কৈছিলি নহয় মোক ৰ'দ দিয়াৰ কথা ৰ'দ দিওঁতে ইমান কৈছিলে সেইকাৰণে এতিয়া দিছোঁ বাপেকে ঢালি বাকি এতিয়া চাহ পূজা কেনেকৈ চাহ যিয়ে নহওক পূজাটো চাব লাগিব হয়নে তো যাওঁ এতিয়া ফেন্সিলৈ বুলি আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম কি পাওঁ কি নাপাওঁ গতিকে ব'লক এয়া আমি গৈ আছোঁ এতিয়া আৰু এয়া ৰাস্তাটো চাওকচোন ইমান ধুনীয়া লাগিছে বৰষুণত একেবাৰে মানে জিকি আছে বৰষুণ পৰিও আছিল সেনেকৈ জিকি আমি পালোঁ ফেন্সি গোটেই জিকি এয়া অৱস্থা নাই আৰু এয়া ভিতৰত সোমাই এয়া পাচাবৰ ইমান ধুনীয়া লাগিছে ইয়াৰিংছবোৰ চাই লওকচোন ইমান ধুনীয়া লাগিছে মোৰ এইযোৰ কোনোবা দিনাৰ পৰা চকু কিন্তু সিদিনা যেতিয়া চাওঁ ভাবিলোঁ কি এয়া কালাৰ যাব তো তাৰ বাবে নল'লোঁ আৰু এয়া ফেন্সিৰ ভিতৰত এয়া বৰষুণ দিছে যদিও এয়া চাওকচোন মানুহৰ ভিৰ ছাতি লৈ ৰেইনকোট পিন্ধি হ'লেও মানে বজাৰ কৰিছে চ' মই ছাতি তাতি লৈ একেবাৰে লাগি গ'লোঁ মই পিছে কাপোৰৰ বজাৰ কৰা নাই মই মেকআপৰ প্ৰডাক্ট লাগিছিল তাৰ বাবে মই তাৰে বজাৰ কৰিলোঁ কাপোৰৰ বজাৰ মই বিশেষ একো বেছি কৰা নাই যিখিনি কৰিছোঁ আপোনালোকক দেখাই যাম এয়া চাই থাকিব কিন্তু বজাৰ কৰাৰ আগত আমি এটামান বজাত যাই পাইছিলোঁ ফেন্সি তাৰ বাবে মানে ভোকো লাগিছিল সেইকাৰণে মানে আমি ইয়াত ৰোল খাই ল'লোঁ গলিৰ ভিতৰে বাহিৰত খাব নোৱাৰি একেবাৰে বাহিৰৰ যিবোৰ দোকান থাকে সেইবোৰত মানে ধূলি বালা পৰি একেবাৰে মানে নাজানো আৰু কি হয় তাৰ বাবে গলিৰ ভিতৰৰ যিখন দোকান আছে ৰতন ফাষ্ট ফুড বুলি তাতে আমি খাইছিলোঁ আৰু তাৰপিছত আহিলোঁ এয়া MS বেগ হাউচত আৰু ইয়াৰেতো সকলোৱে জানে ইয়াৰে কথা যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ ইয়াতে ধুনীয়া বেগৰ কালেকশ্যন আছে শ্বুজ আছে মই দেখুওৱা নহ'ল কাৰণ মই ডাইৰেক্ট কছমেটিকৰ দোকানত আহি গ'লোঁ আৰু মই ফাউণ্ডেশ্যন ট্ৰাই কৰি চাই আছিলোঁ আপোনালোকক যদি লাগে আপোনালোকে যাব পাৰে ডিছকাউণ্ট চলি আছে তাত MS বেগ হাউচ মছজিদ গলি তাৰপিছত ইয়াতে আহিলোঁ এইখন কছমেটিকৰো দোকান হয় MS বেগ হাউচতে বাট এইটো আইচক্ৰীমটো ৰিয়েল নেকি নাজানো বাৰু মই নাচালোঁ আৰু এইটো কিন্তু বহুত ইউজফুল বস্তু হয় মানে এইটো চাবোন হয় আৰু আপুনি দূৰত গ'লে এইটো কেৰি কৰিব পাৰিব ইউজফুল হয় আৰু ইজি হয় এইটো কেৰি কৰা এণ্ড দেন আহিলোঁ পেকৰ ফাউণ্ডেশ্যন ল'বলৈ তো ইয়াৰ পৰা মই 2টা ফাউণ্ডেশ্যন লৈ ল'লোঁ এয়া সংগীতা কছমেটিক্সৰ তাত দোকানত এণ্ড দেন কাপোৰ চালোঁ আৰু এইবোৰ মানে ভাল লাগিছে চুন্নিবোৰ দিছে টপবোৰ ফ্ৰকবোৰ এই টপবোৰ 250 কৰি হয় তো ভাল লাগিছে আৰু এইটো ফ্ৰক মোৰ বেছি ভাল লাগিছে এইটো 300 হয় তো তেনেকুৱাই বহুতকেইটা আছে টপ লাগিলে আপোনালোকে তাত যাব পাৰে বহুত ধুনীয়া এয়া মোৰ ভাল লাগিছে কিন্তু মই আনা নাই দেই আৰু এইবোৰ কিছুমান 200 হয় আৰু কিছুমান 300 কিছুমান 500 মানে এইবোৰ জৰা হয় আৰু 200বোৰ মানে চেলে গৈছে বেছি ভাল নাইয়ে 200ৰ তো 300ৰ ভাল আছে আৰু 500 কোনটোত লৈ য'ত মানে চুন্নি থাকে আৰু মানে দুপাট্টাখন য'ত থাকে 3 পিছৰটোত 500 লয় 2 পিছৰটোত 300 আৰু 200 লয় 200ৰ অলপ কোৱালিটিটো ল' হয় আৰু সেইবোৰ বহুত চেলে গৈছে আৰু 300ৰ ইয়াৰে তলত থকাবোৰহে দেই 200 300 বাট ওপৰৰ কেইযোৰ 1000ৰ ওপৰত 1200 1300 তেনেকুৱা ধৰণৰ আৰু এইবোৰ দেখিছেনে হাত চুটি কুৰ্তাকেইটা এইকেইটা মৰম লাগিছে ধুনীয়া লাগিছে 200ৰ আৰু এইবোৰ সৰু ছোৱালীৰ বাবে ফ্ৰক 400 500 এনেকৈ প্ৰাইচবোৰ ধুনীয়া আছে আৰু তাৰপিছত চালোঁ মেখেলা চাদৰৰ অলপ কালেকশ্যন ভাল লাগিছে মেখেলা চাদৰো ইয়াৰে হোৱাইট কালাৰযোৰ বেছি ধুনীয়া লাগিছে হোৱাইটত যে ব্লু ফুল আছে বেছি ভাল লাগিছে তাৰপিছত ব্লু কালাৰযোৰো ভাল লাগিছে এইযোৰ খুলিও দেখালে
দাদাজনে। তাৰপিছত চালোঁ সৰু বাচ্ছাৰ কাপোৰ, এইটো পিছে মৰম লাগিছিল কিন্তু অলপ যদি ডাঙৰ চাইজৰ হ'লেও লৈ ল'লোঁ। তাৰপিছত এয়া খাইছিলোঁ মিৰ্জাত। তো মিৰ্জালৈ আহি এয়া মিৰ্জাত আমি খালোঁ অলপ কিবাকিবি। ইমান ভোক লাগিছিল, খাই লৈয়ে মানে পেটটো জোৰ পৰিছে। তাৰপিছত আহিলোঁ বিজয়নগৰত, আৰু বিজয়নগৰতো আহি অলপ কিছুমান বস্তু চালোঁ। এণ্ড দেন আমি ঘৰলৈ আহিলোঁ। আৰু এয়া চাওকচোন, বৰষুণ দিয়াৰ বাবে ৰাস্তাটো ইমান ধুনীয়া লাগিছে দৃশ্যটো। বৰষুণ দিয়াৰ পিছত যিটো মানে কালাৰ হৈ উঠে আকাশখনৰ, ইমান ধুনীয়া লাগিছে। মাজত লাইট আৰু তলতে ৰাস্তাটো জিকা জিকা, ইমান ধুনীয়া। আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।